8:30 p.m., 9 a.m., 11:45 a.m., 2:30 p.m., 4 p.m., 6:15 p.m., 8:30 p.m., 10 p.m. অৰ্থাৎ পুৱা 8:30 পৰা নিশা 10:30 বজালৈকে সৰ্বমুঠ 22টাকৈ শ্ব' পাঠান ছবিৰ অসমত ছবিগৃহত উপলব্ধ হ'ব। এই মুহূৰ্তত সবিশেষ তথ্য আমি লৈ আনিবলৈ চেষ্টা কৰিছোঁ DY365 ডিজিটেলৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে। এটাৰ পাছত আন এটা অভিলেখ ৰচনা কৰিছে পাঠান ছবিয়ে। পাঠান ছবিৰ এটাৰ পাছত আন এটা অভিলেখ মুক্তিৰ পূৰ্বেই ইটোৰ পিছত সিটো অভিলেখ। পাঠান ছবিৰ মুক্তিৰ পূৰ্বে সৰ্বাধিক টিকট বিক্ৰীৰ অভিলেখ ৰচনা কৰিছে পাঠান ছবিয়ে। মুক্তিৰ বাবে আৰু 24 ঘণ্টা বাকী আছেই, কিন্তু তাৰ পূৰ্বেই এফালে বিতৰ্ক, আনফালে অভিলেখ। সমগ্ৰ ভাৰততে এতিয়া বিতৰ্কৰ অন্ত পেলাই অভিলেখ সৃষ্টি কৰিবলৈ আগবাঢ়িছে পাঠান ছবিয়ে। অসমতো এক নতুন অভিলেখ সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে পাঠানে। আমাৰ কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট কৰিব পাৰিব আপোনালোকে পাঠান চাবলৈ যাবনে নাই। পাঠান আপোনালোকে চাবলৈ যাবনে নাই কমেণ্ট কৰিব পাৰিব। 24 ঘণ্টাত 22টাকৈ শ্ব' চলাবলৈ সাজু হৈছে অসমৰ চিনেমা হল। অসমৰ এটা বিশেষ চিনেমা হলত 24 ঘণ্টাই উপলব্ধ হ'ব পাঠান ছবি। ৰাতিপুৱা 8 বজাৰ পৰা নিশা 10:30 বজালৈ চলোৱা হ'ব পাঠান ছবি। 22টাকৈ শ্ব' এটা চিনেমা হলত অসমত পাঠান ছবি চলিব। কেনেধৰণৰ এটা অভিলেখ সৃষ্টি কৰিবলৈ পাঠান ছবি এতিয়া আগবাঢ়িছে আপোনালোকে নিজেই ভাবক। ৰাজ্যৰ ভিন্ন ছবিৰ গৃহত 25 জানুৱাৰীত চলিব পাঠান ছবি। 25 জানুৱাৰীত পাঠান আহি আছে। এফালে বিতৰ্ক, দেশজুৰি বিতৰ্ক হৈছে, পোষ্টাৰ ফালি দিয়া হৈছে, চিনেমা হলত আক্ৰমণ কৰা হৈছে, কিন্তু তাৰ পাছতো অভিলেখৰ অন্ত পৰা নাই। নতুন নতুন অভিলেখ সৃষ্টি কৰি আছে। অসমত টিকট বিক্ৰীৰে অভিলেখ হৈছে। খাৰুপেটীয়াৰ মফিদুল ইছলাম নামৰ এজন যুৱকে ক্ৰয় কৰিছে 50টাকৈ টিকট। ৰঙিয়াৰ এজন যুৱকেও কেইবাটাও টিকট ক্ৰয় কৰি ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে। এইজন আমি দেখাইছোঁ খাৰুপেটীয়াৰ যুৱক মফিদুল ইছলাম। মফিদুল ইছলামে এয়া এখন টেবুলত আপোনালোকে দেখা পাইছে, ডিঙিত এয়া টিকট পিন্ধি লৈছে, টিকটৰ মালা, পাঠান ছবিৰ টিকটৰ মালা মফিদুল ইছলামৰ ডিঙিত। ৰঙিয়াৰ এজন যুৱকেও একেধৰণে টিকট ক্ৰয় কৰিছে আৰু এই তিনিজন যুৱক দেখা পাইছে একেবাৰে মালা, এয়া মালা পিন্ধি লৈছে। এয়া কিন্তু পাঠান ছবিৰ টিকটৰ মালা তেওঁলোকে পিন্ধি লৈছে। কমেণ্ট বক্স আমাৰ খোলা আছে, আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকে পাঠান চাবলৈ যাবনে নাই। যিহেতু ৰাজ্যজুৰি, দেশজুৰি বিতৰ্ক, মুখ্যমন্ত্ৰী সেই বিতৰ্কৰ মাজত সোমাই পৰিছে। শ্বাহৰুখ খান কোন, হুইজ শ্বাহৰুখ খান বুলি কোৱাৰ পাছতেই নতুন বিতৰ্ক অসমত সৃষ্টি হৈছিল। এয়া পাঠান ছবিৰ টিকট বিক্ৰী কেনেদৰে হৈছে মোবাইলৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া কোনো মালা নহয়, এয়া টিকট। এয়া পাঠান ছবিৰ টিকট মেচিনৰ পৰা, ছবিগৃহৰ টিকট কাউণ্টাৰৰ পৰা এনেকৈ ওলাই আহিছে, মালাৰ দৰে ওলাই আহিছে। এজন যুৱকেই একেলগে ইমানখিনি টিকট ক্ৰয় কৰিছে। সৰ্বাধিক টিকট বিক্ৰীৰে এতিয়া অভিলেখ ৰচনাৰ দিশে আগবাঢ়িছে পাঠান ছবি। আপোনালোকে কমেণ্ট কৰিব পাৰে, আমাৰ কমেণ্ট বক্স খোলা আছে। কাছিম আলীয়ে কমেণ্ট কৰিছে, পাঠান 100% চাম, আই লভ SRK। SRKৰ ফ্ৰেণ্ড আছিল, আমি দেখাইছোঁ অসমতে SRKৰ ফ্ৰেণ্ড বহুত আছে, শ্বাহৰুখ খানৰ ফ্ৰেণ্ড বহুত আছে। কাছিম আলীয়ে কমেণ্ট কৰি জনাইছে পাঠান 100% চাম, আই লভ SRK। কমেণ্ট কৰিব পাৰে। গুণজিত ৰাজবংশীয়ে কৈছে, মই নাযাওঁ, মই জুবিন দাৰ চিনেমাহে চাব যাম। যিহেতু জুবিন গাৰ্গেও কালি এক কৌশলী মন্তব্য কৰিছিল। জুবিন গাৰ্গে কৈছিল, এফালে শ্বাহৰুখ খানে পাঠান মুক্তি দিব, মই ডক্টৰ বেজবৰুৱা মুক্তি দিম। কোনে কাক কিমান ভাল পায় সেয়া চাম। জুবিন গাৰ্গৰ ভাল পোৱা অনুৰাগী ওলাইছে, হয়তো তেওঁ ডক্টৰ বেজবৰুৱা চাব। এইগৰাকী হৈছে গুণজিত ৰাজবংশী। মহম্মদ হুছেইনে কৈছে চাম, মহম্মদ হুছেইনে পাঠান ছবি চাব। মৰ্জিনা খাতিৰে কৈছে পাঠান চাম, পাঠান চাবলৈ সাজু হৈ আছে। মহম্মদুৰ ৰহমান, ৱৌ নাইচ। মহম্মদুৰ ৰহমান পাঠান চাবলৈ যাব, সাজু হৈ আছে। কমেণ্ট কৰিছে, আপোনালোকে কমেণ্ট কৰিব পাৰে, আমাৰ কমেণ্ট বক্স খোলা আছে। আলম মহম্মদুল, আই লভ SRK, শ্বাহৰুখ খানৰ ফ্ৰেণ্ড। মহম্মদ হুছেইনে কমেণ্ট কৰিছে, জুবিন গাৰ্গ যথেষ্ট প্ৰিয় আৰু বহুতো জনপ্ৰিয়তা অৰ্জন কৰিছে। অসমৰ প্ৰতিজন ৰাইজে ভাল পায়, কিন্তু শ্বাহৰুখ খানৰ দৰে বিশ্ব অভিলেখ গঢ়িব পৰা নাই। কালিৰ দিনটোত জুবিন গাৰ্গে সেই মন্তব্য কৰাৰ পিছতেই বিভিন্ন মহলে কিন্তু জুবিন গাৰ্গক সমালোচনাৰ লক্ষ্য কৰি লৈছিল। গতিকে এইফালৰ পৰা কমেণ্ট অহা দেখিবলৈ পোৱা গৈছে। মহম্মদ হুছেইনে কৈছে, জুবিন গাৰ্গ যথেষ্ট প্ৰিয় আৰু বহুতো জনপ্ৰিয়তা অৰ্জন কৰিছে, কিন্তু শ্বাহৰুখ খানৰ দৰে বিশ্ব অভিলেখ গঢ়িব পৰা নাই।
মিছাবুৰ মজুমদাৰে কৈছে যাব 100% যাব, তেওঁলোক 100% যাব। আমিৰ ইছলামে পাঠান চাবলৈ যাব। মহিদুল প্লান্ট অপাৰেটৰ তেওঁ কৈছে ময়ো চাম পাঠান চাবলৈ মহিদুল প্লান্ট অপাৰেটৰ যাব। মফিদুল ইছলাম পাঠান মই চাম। আলম মহম্মদুল অলছো ডক্টৰ বেজবৰুৱা চোৱাৰ দৰ্শক ওলাইছে। ডক্টৰ বেজবৰুৱাৰ সমৰ্থক, যিহেতু ডক্টৰ বেজবৰুৱা একেলগে মুক্তি লাভ কৰিব, একেলগে ছবিগৃহত চলিব। ৰেহান আহমেদ পাঠান চাবলৈ যাব। মহম্মদ জামিৰ আলী তেওঁ চিনেমা ত্যাগ কৰিছে, চিনেমা চাবলৈ নাযায়। ইউনুছ আলী 100% চাব। বিশ্বনাথ ৰয় তেওঁ মোবাইলত পাঠান চাব। মোবাইলত যিহেতু উপলব্ধ হ'ব ছবিগৃহৰ পিছত, গতিকে তেওঁ মোবাইলত চাবলৈ সাজু হৈ আছে। সেয়া সকলোৱে নিজৰ নিজৰ ইচ্ছা। পাপু কুমাৰ নাথ ডক্টৰ বেজবৰুৱাটো চাবলৈ যাব। ধন ৰহমানে কৈছে মই পাঠান চাম 28 তাৰিখে আৰু ৰাজনীতিও চাম, জুবিন দাক ভাল পাওঁ। পাঠান চাবলৈ সাজু হৈ আছে, লগতে জুবিন গাৰ্গৰ চিনেমাও চাব। পাপু হুছেইনে কৈছে মই দুয়োখনেই চাম। ডক্টৰ বেজবৰুৱা পাঠান দুয়োখনেই চাবলৈ তেওঁলোক সাজু হৈ আছে। যথেষ্ট দৰ্শক আমাৰ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে। কমেণ্ট আপোনালোকে কৰিব পাৰে, কমেণ্টসমূহ আমি পঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। দীপজ্যোতি শইকীয়াই কৈছে অলৰেডি টিকেট কাটি থৈছোৱেই, 1300 টকা দুটা টিকেট কাটি থৈছোঁ। 1300 টকা দি দুটা টিকেট দীপজ্যোতি শইকীয়াই কাটিছে। এনেদৰে পাঠানৰ এতিয়া ইটোৰ পিছত সিটো টিকেট ক্ৰয় কৰা দৰ্শক ওলাইছে। পাঠানৰ সৰ্বাধিক জনপ্ৰিয়তা এতিয়া মুক্তিৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে। আজমুল খানে কৈছে পাঠান চাম। RJ আকি পাঠান। আব্দুল জলিল পাঠান। জানুৱাল ইছলাম য়েছ পাঠান। মাধৱ দাস দুয়োখনেই চাম। দুয়োখনে চোৱা দৰ্শকৰ সংখ্যাও কমেণ্ট বক্সত দেখিবলৈ পোৱা গৈছে। আব্দুল কৰিমে কৈছে মই নাযাওঁ, তেওঁ ব্যক্তিগত ইচ্ছা, তেওঁ কৈছে পাঠান চাবলৈ নাযায়। সমীৰ ইছলাম RJ অকি পাঠান চাম। মতিউৰ ৰহমান আমি পাঠান চাম। কাৰণ বিশেষ ব্যক্তিক টাৰ্গেট কৰি লৈছে কমেণ্টৰ জৰিয়তে মতিউৰ ৰহমানে। অভিনাশ ৰাভা পাঠান চাম, জুবিনদাৰ চিনেমাও চাম। পাঠান আৰু জুবিনৰ চিনেমা, জুবিন গাৰ্গৰ ছবি একেলগে চোৱা দৰ্শকৰ সংখ্যাও যথেষ্ট দেখিবলৈ পোৱা গৈছে। কমেণ্ট কৰিব পাৰে আপোনালোকে। মিণ্টু DX আমানতে কৈছে এবাৰ নহয় 5 বাৰ চাম, এবাৰ নহয় 5 বাৰ পাঠান চাব তেওঁ। মহিদুল ইছলাম খান কিং অল কাউণ্ট্ৰি। খান কাউণ্ট্ৰিৰ কিং বুলি কোৱা হৈছে, অল কাউণ্ট্ৰিৰ কিং বুলি কোৱা হৈছে। আৰু সেই কথা সকলোৱে কৈ আহিছে। বিতৰ্কত সোমাই পৰাৰ মাজতে বহুতে খানক, শ্বাহৰুখ খানক আব্দুল কৰিমে কৈছে ন' পাঠান। কাছিম আলী আই লভ SRK। মহিদুল হক বৰপেটাত তেওঁ পাঠান চাব। ইনামুল হুছেইন আই লভ SRK। আমি দেখাই যাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছোঁ। কমেণ্টসমূহ পঢ়িছোঁ। যথেষ্ট লোক আমাৰ সৈতে সংযুক্ত হৈছে কমেণ্ট বক্সত। পাঠানক যথেষ্ট সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে। লগতে জুবিন গাৰ্গৰ ডক্টৰ বেজবৰুৱা 2 ছবিকো সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এটা গুৱাহাটীৰ ছবি হলত এটা 25 তাৰিখে কেনেধৰণৰ উৎকণ্ঠাই বিৰাজ কৰিব, কেনেধৰণে পাঠানৰ দৰ্শকে ভিৰ কৰিব, সেয়া দেখিবলৈ পোৱা যাব। কিন্তু ক'ব লাগিব যে এটাৰ পাছত আন এটা অভিলেখ এতিয়া পাঠান ছবিয়ে ৰচনা কৰিছে। মুক্তিৰ পূৰ্বেই সৰ্বাধিক টিকট বিক্ৰীৰ জৰিয়তে অভিলেখ ৰচনা কৰিছে। অসমতো পাঠান ছবিৰ টিকট অৰ্ধশতাধিক ক্ৰয় কৰিছে এজন যুৱকে। ডিঙিত এক প্ৰকাৰ পাঠান ছবিৰ টিকট ক্ৰয় কৰি মালা পৰিধান কৰি লৈছে। আমি কমেণ্টসমূহ আমি পঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। তয়বুৰ ৰহমানে কৈছে পাঠান চাম। SK ৰহিম খানে কৈছে পাঠান চাম। আসুৰুদ্দিন 10টা টিকেট ক্ৰয় কৰিছে আসুৰুদ্দিনে। ফজল মাহমুদ মজুমদাৰ দুবাৰ চাব বুলি কৈছে তেওঁ। ৰাজু আলী মই পাঠান চাম। আব্বাছ আলী মই পাঠান 100 বাৰ চাম, 100 বাৰ তেওঁ পাঠান চাবলৈ সাজু হৈ আছে। এলেক্স ৰয় মই 20টা লৈছোঁ, পাঠান চাম। এলেক্স ৰয়ে 20টা টিকেট লৈছে পাঠান চাবৰ বাবে। হয়তো তেওঁ বন্ধুৰ সৈতে আহিব। আব্দুল হামিদ পাঠান চাম 100%। ৰাজু দাস মই নাচাওঁ, ব্যক্তিগত কথা সেয়া। আসুৰুদ্দিন 10টা টিকেট আসুৰুদ্দিনে ক্ৰয় কৰিছে। ইনামুল হাছান ফাৰ্ষ্ট শ্ব' চাবলৈ সাজু হৈ আছে। দীপক ৰাজ বসুমতাৰীয়ে অনুৰোধ কৰিছে চাব লাগে, পাঠান চাব লাগে বুলি অনুৰোধ কৰিছে। দিলবাৰ খানে কৈছে নাগালেণ্ড পাঠান চাম। নাগালেণ্ডত পাঠান চাবলৈ সাজু হৈ আছে। আমি এই মুহূৰ্তত ডাঙৰ খবৰ জনাই দিবলৈ চেষ্টা কৰিছোঁ। পাঠানক লৈ ইটোৰ পিছত সিটো বিতৰ্ক। অসমতো
চিনেমা হলত পোষ্টাৰ ফালি দিয়া হৈছে নাৰেংগীৰ এটা বিশেষ চিনেমা হলত পাঠান ছবিৰ পোষ্টাৰ ফালি দিয়া হৈছিল বিতৰ্কৰ মাজত সোমাই পৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ শাহৰুখ খানে নিশা 2 বজাত ফোন কৰিব লগা হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুইজ শাহৰুখ খান বুলি প্ৰশ্ন কৰিছিল কিন্তু তাৰ পাছত সমগ্ৰ বিষয়টো অধিক বিতৰ্কৰ মাজত অধিক সমালোচনাৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা গৈছিল সমগ্ৰ দেশজুৰি সমালোচনাৰ মাজত সোমাই পৰিছিল কিন্তু সমালোচনাৰ ঊৰ্ধ্বত গৈ এতিয়া পাঠানে ইটোৰ পিছত সিটো নতুন অভিলেখ ৰচনা কৰিছে মুক্তিৰ পূৰ্বে সৰ্বাধিক টিকট বিক্ৰীৰ জৰিয়তে অভিলেখ এতিয়া পাঠান ছবিয়ে ৰচনা কৰিছে আমাৰ হাতত ভিজুৱেল আছে অসমৰ যুৱক দুজনৰ ভিজুৱেল পিচিআৰ টিমক দেখাবলৈ অনুৰোধ জনাইছো এইজন অসমৰ যুৱক আপোনালোকে দেখা পাইছে এইজন হৈছে খাৰুপেটিয়াৰ যুৱক মফিদুল ইছলামে ডিঙিত পাঠান ছবিৰ টিকটৰ মালা পিন্ধি লৈছে 50টাতকৈ অধিক টিকট তেওঁ ক্ৰয় কৰিছে পাঠান ছবি চাবৰ বাবে ডিঙিত মালা পিন্ধি লৈছে তিনিজন যুৱক মালা সজাই তেওঁলোকে চিনেমা হলৰ সন্মুখত ফটোৰ বাবে পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছে বহুতে এতিয়া সোশ্যাল মিডিয়াত টিকট ক্ৰয় কৰি পাঠান ছবিৰ টিকট ক্ৰয় কৰি ফটোৰ বাবে পোষ্ট দিছে বা ফটো শেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছে যিসকল বয়কট গেং আছে বয়কট গেঙক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছে বয়কট গেঙৰ বিৰুদ্ধে গৈ পাঠান ছবি চাবৰ বাবে এটা লাখ লাখ দৰ্শক ওলাই অহা দেখিবলৈ পোৱা গৈছে টিকট ক্ৰয় কৰা আগতেকৈ ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে অসমতো বৰ্তমানলৈকে 40 লাখতকৈ অধিক টিকট ইতিমধ্যে বিক্ৰী হৈছে মাথো সকলো সাজু হৈ আছে 25 তাৰিখৰ বাবে আৰু মাত্ৰ 24 ঘণ্টা আছে ৰাতিপুৱা 8 বজাৰ পৰা নিশা 10:30 বজালৈকে অসমত এটা বিশেষ চিনেমা হলত গুৱাহাটীত পাঠান ছবি চাব পাৰিব যিকোনো মুহূৰ্তত আপুনি পাঠান ছবি চোৱাৰ সুযোগ এটা গুৱাহাটীত লাভ কৰিব গুৱাহাটীত এটা বিশেষ চিনেমা হলত সেই সুযোগ ইতিমধ্যে দিয়া হৈছে 22টাকৈ শ্ব এটা দিনত 24 ঘণ্টাত চলিব গুৱাহাটীৰ চিনেমা হলত 8 বজাৰ পৰা নিশা 10:30 বজালৈকে ধাৰাবাহিকভাৱে 22টাকৈ শ্ব গুৱাহাটীৰ চিনেমা হলত পাঠান ছবিৰ দেখিবলৈ পোৱা যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ পাঠানক লৈ মুখ খুলিছে আমাৰ হাতত ডাঙৰ মন্তব্য এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাঠানক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাঠানক লৈ কি কৈছে সেয়া আমি জনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে হুই শাহৰুখ খান বুলি কোৱাৰ পিছতেই সমগ্ৰ বিষয়টো বিতৰ্কৰ মাজত সোমাই পৰিছিল মুখ্যমন্ত্ৰীলৈ ফোন কৰিছিল শাহৰুখ খানে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মন্তব্য আগবঢ়াইছো মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিব কিছু মুহূৰ্তৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ পাঠানক লৈ মন্তব্য কৰিছে শাহৰুখ খানক লৈ মন্তব্য কৰিছে সেই মন্তব্য আমি কিছু মুহূৰ্তৰ পিছতে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোক পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈ থাকক আমি এই মুহূৰ্তত জনাই যাবলৈ চেষ্টা কৰিছো এটাৰ পাছত আন এটা অভিলেখ এতিয়া ৰচনা কৰিছে পাঠান ছবিয়ে মুক্তিলৈ আৰু 24 ঘণ্টা বাকি মুক্তিৰ পূৰ্বে পাঠান ছবিয়ে অভিলেখ ৰচনা কৰিছে এটাৰ পিছত আন এটা অভিলেখ পাঠান ছবিৰ মুক্তিৰ পূৰ্বে সৰ্বাধিক টিকট বিক্ৰীৰ অভিলেখ পাঠান ছবিৰ অসমতো অভিলেখ সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে পাঠান ছবিয়ে শাহৰুখ খানৰ পাঠান ছবিয়ে অসমতো অভিলেখ সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে মহানগৰীৰ এটা চিনেমা হলত একেদিনাই 22টাকৈ শ্ব উপলব্ধ হ'ব 22টাকৈ শ্ব 24 ঘণ্টাত চলিব পাঠান ছবিৰ 24 ঘণ্টাত 22টাকৈ শ্ব চলাবলৈ সাজু হৈছে চিনেমা হল কৰ্তৃপক্ষ চিনেমা হল মালিক সন্থাই ইতিমধ্যে কালিৰ দিনটোত সংবাদমেল দিছিল
ৰাতিপুৱা 8 বজাৰ পৰা নিশা 10:30 বজালৈ চলোৱা হ'ব গুৱাহাটীৰ চিনেমা হলত পাঠান ছবি। ইতিমধ্যে